ব্লগ আমি এতিয়া আছোঁ ঘৰতে আৰু এনেকৈ আমাৰ এইকেইদিনটো জানেই সৰস্বতী হৈ আছিল সেইকাৰণে মই ভিডিঅ' বনাব পৰা নাই আৰু চুলিবিলাক বহুত দীঘল হৈছে সেইকাৰণে মই চেলিঙত যাই কাটি আহোঁ ব্লগ মই চেলিঙত যাই আছোঁ তাতে মই ভিডিঅ' বনাইছোঁ অলপ চেলিঙত যাই আছোঁ এনেকৈ চুলি কাটিব যাই থাকোঁতে বুদ্ধক লগ পালোঁ এই বুদ্ধ আছিল ইয়াকে বাট এটাত লগ পাই ইয়াকো লৈ লওঁ এতিয়া ইহঁতৰ ঘৰত যাই আছোঁ ৰ'ব এতিয়া ঘৰত যাই আছোঁ ৰ'ব এতিয়া আমাৰ নামঘৰটো আছে যাই আছোঁ এনেকৈ বুদ্ধৰ লগত যাই আছোঁ আমি চুলি কাটিব আৰু চুলি কাটিব যাম যে ক'ত যাম নামপাৰা যাম বোলে এনেকৈ যাই আছোঁ এইফালে গ'লেও আমাৰ ঘৰ পায় আৰু এইফালে গ'লেও আমাৰ ঘৰ পায় এনেকৈ যাই এইফালে নামপাৰা চক পায় যাই আছোঁ এইটো শনি মন্দিৰ এই শনি মন্দিৰটোত বহুত ডাঙৰকৈ পূজা হয় আৰু এনেকৈ যাই আছোঁ নামপাৰা চকত এই বেহাত দেখিছেনে কি ধুনীয়া হয় এদিন যাব লাগিব আৰু ফটো উঠিব এইফালেও আছে কিন্তু আছে এনেকৈ চুলিকেইটা হৈ গ'ল আৰু এতিয়া আমি ঘৰত যাব লৈছোঁ আৰু এতিয়া ইয়াক পইচা দি যাব নাম্বাৰৰ চকতে চুলি কাটিব আহিছিলোঁ আৰু নাম্বাৰৰ চকত ৰখি হ'লে আমি কিবা এটা খাই লওঁ ৰ'ব আৰু যাম এনেকৈ ফৰ্ম লৈ আহি পেলাই এনেকৈ ATM ফৰ্ম লৈ আহি পেলাই এনেকৈ আমি ঘৰলৈ যাব লাগিব নাম্বাৰৰ চকৰ পৰা ঘৰত যাম এনেকৈ আছোঁ সখুৰ দোকানত আৰু এই সখুৰ দোকানতে মালভৰ্তি হৈ আছে ভিডিঅ'টো মই বেছি দীঘল নকৰোঁ আৰু মই এতিয়া যাই আছোঁ ঘৰলৈ কিয়ক মই এই পথাৰত আহিছিলোঁ পথাৰত মানে গা ধুব আহিছিলোঁ এই চুলি কটা হৈ গ'ল গা ধুব আহিছিলোঁ ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব আজি ভিডিঅ'টো এইখিনি আছিল বাই বাই